আজি আৰু বতৰটো অলপ মুকলি কৰিছে, অলপ ৰ'দ দিছে, কেইদিনমান একেৰাহে বৰষুণ দিলে। তাকে আজি অলপ ধানকে শুকুৱাও বুলি ধান উলিয়ালোঁ ভঁৰালৰ পৰা, মাৰি থোৱা আছিলে ধানটো এতিয়া ঝাৰি মেলি ধুনীয়াকৈ এতিয়া শুকুৱাই আছোঁ। চাওঁ কিমানখিনি শুকায়। এইখিনি ঝাৰিলোঁ, শুকুৱাইছোঁ। চাওক 3 ঘণ্টামানটো লাগি গ'ল ঝাৰোতে। মতা মানুহে ঝৰা আৰু। তাতে আকৌ বতাহ মাৰি আছে, একদম মানে মাথাত নাকত গোটেই ধূলি সোমাই অৱস্থা বেয়া। এতিয়া আৰু ঝাৰি মেলি শুকুৱাই গা পা ধুই দিলোঁ অলপ। কি কৰিবি আৰু এনেকৈ আৰু জীৱনটো। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা দেই।